আমি টেঙা খাম যেহেতু আমাৰ ঘৰতে যে ৰবাব টেঙা আছিলে কিছুমানে বা ৰবাব টেঙাটো বৰ টেঙা বুলি কয় পাৰি থোৱা আছে টেঙাকেইটা কিন্তু আজি বতৰটো টেঙা খোৱা বতৰ নহয় মানে আজি ডাৱৰীয়া নিচিনা হৈ আছে বৰষুণ আহিব পাৰে কিন্তু ঘৰতে আছে যেতিয়া খাওঁ আৰু টেঙা খাবানে চিয়'ৰ তেতিয়াহ'লে ব'ল আমি কলপাত কাটি আনোগৈ সাপ্লাই পানী পাইছিলোঁ এতিয়া ঘৰত আহি পিনি টিউবৱেল মাৰি আছোঁ এতিয়া কলপাতখিনি ধুই লওঁ টেঙাটো কাটি লওঁ টেঙাটো বেছি ডাঙৰ টেঙা নহয় কিন্তু সৰু টেঙা আমাৰ টেঙা খোৱা আয়োজন মন আহি গৈছে টেঙা খাবানে মোৰ জোকাৰে নহ'ব মাত মাতিব লাগিব টেঙা খাবানে বহা চকীত বহি যোৱা আমি টেঙাটো কাটি লওঁ যেতিয়া আমি সৰু আছিলোঁ টেঙা বাকলিবোৰ গুচাই পিনি এনেকৈ পিন্ধিছিলোঁ এনেকৈ তুই পিন্ধিছিলোঁ এতিয়া টেঙা বাকলি ইয়াক পিন্ধাই দিওঁ এনেকুৱা পিন্ধিছিলে নাই আগতে এনেকুৱা টুপি আগতে পিন্ধিছিলানে টেঙা পিন্ধিছিলা এতিয়া আমাৰ টেঙা খোৱা মানুহৰ সংখ্যা বাঢ়ি গৈছে 3জন হৈ গৈছে টেঙা খোৱা মানুহ টেঙা খাবা নহয় চিয়'ৰ এইফালে টেঙা টুপি চুপি লগাই লৈছে টেঙা খাবা নহয় চিয়'ৰ খাবা আৰু টেঙা খোৱা মানুহ 3জন হৈ গ'ল আৰু বাৰু কিমানে খায় কেইজনে খায় টেঙাটো এতিয়া কাটি আছোঁ আৰু বতৰটো টেঙা খাবলৈ নহয় যদিও তাহাঁতেও খাবলৈ মন গ'ল মোৰো খাবলৈ মন গ'ল সেইকাৰণে টেঙা কাটি আছোঁ মাখি এজনী আহি পিনি আকৌ আমনি কৰি আছে টেঙা পটিয়াই আছোঁ পটিয়াই খোৱা নাই হ'ব আৰু অলপ টাইম লাগিব ফাইনেলি এতিয়া টেঙা খোৱা টাইম হৈ গ'ল জলকীয়া নিমখ টেঙা সানি ল'লোঁ প্ৰথমে তুমি অকণমান খাই লওঁ বেছি দিলা খাব নাই পাহৰি থাকিলোঁ জলকীয়া দিব নালাগিছিলে মানে সৰু ল'ৰাটোতে জলকীয়া খাব নাই বেছি দিয়া নাই অকণমান দিছোঁ খাই লওঁ টেঙাটো কিন্তু ইমান টেঙা নাই মিঠা আছে মিঠা নে জ্বলা বাৰু মিঠা আছে ন এনেকৈ কলপাতত নিমখ জলকীয়া সানি পিনি টেঙা খোৱা আনন্দটোৱে সুকীয়া কিন্তু ৰ'দ দিব লাগিছিলে ৰ'দ দিয়া হ'লে ৰ'দত বহি পিনি খাই ভাল লাগিলেহেঁতেন কিন্তু এতিয়া ৰ'দ নাই